Good morning, all of you. Moromor Satrasatri Hokol, Aji Tumalakor Mor Prothom class. Tumalake Jihokole, Oisik, Ohomia Bihoi to Basilusa, Tumalakor Edin Path Dan Hoise, a Bihoi to Rupora, Tumalakan is Sahidina Postila Silla, Aji Ditio Din Tumalakor. Into Ditio Din Holo, as a more Babe Pothom Din. But again, he to Malako, as a more অনুষ্ঠানলৈ বা আমাৰ আজি ডিজিটাল ক্লাছলৈ স্বাগতম জনাইছো তোমালোকৰ যেহেতু ঐচ্ছিক বিষয়টো তোমালোকে বাছি লৈছা গতিকে ঐচ্ছিক বিষয়ৰ কিতাপখন আমাৰ বেলেগ হয় অসমীয়া যিসকলে লৈছা অসমীয়া কিতাপৰ লগত নিশ্চয় পৰিচয় হৈছা গতিকে ঐচ্ছিক বিষয়ৰ কিতাপখন আমাৰ আকৌ বেলেগ এখন চৰকাৰে যেহেতু তোমালোকক বিনামূলীয়া পুথি যোগান ধৰিছে তোমালোকে নিশ্চয় পাইছা আৰু যদি পোৱা নাই এতিয়ালৈকে নিশ্চয় পিছলে হলেও পাবা তোমালোকে কলেজ খুলিলে আমাৰ যেতিয়া লকডাউন খুলি দিয়ে কলেজবোৰ খুলে তেতিয়া হলেও পাবা আৰু নেপালেও তোমালোকে বজাৰত দোকানত কিতাপৰ দোকানত হলেও পাবা মই কিতাপখন তোমালোকক দেখুৱাই দিছো হিদিনা নিশ্চয় বাইদেৱে তোমালোকক কৈছে বা দেখুৱাইছে কিতাপখন এইখন তোমালোকৰ অসমীয়া উচ্চতৰ সাহিত্য সংকলন তোমালোকৰ এইখন অকল প্ৰথম বাৰ্ষিকৰ বাবেই নহয় প্ৰথম তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ বাবেই নহয় তোমালোকৰ সেকেন্ড ইয়াৰতো একেখন কিতাপতেই হৈ যাব একেলগে আছে তোমালোকৰ ইয়াতে গতিকে তোমালোকে এবাৰ কিনিলে কিতাপখন দুটা বছৰ পঢ়িব পাৰিবা গতিকে যদি তোমালোকৰ এতিয়া আমাৰ কলেজত পোৱা নাই কিতাপখন তোমালোকে বজাৰতো পাবা দাম বেছি নহয় সেইকাৰণে কৈছো মই মাত্ৰ তোমাৰ 35 টকা 35 रुपीस মাত্ৰ দুবছৰ গতিকে দুবছৰত তোমালোকে হেখিনি পইচা নিশ্চয় যদি পোৱা নাই দিব পাৰিবা কিতাপখন কিনি গতিকে কিতাপখন তোমালোকৰ আছে বুলি ধৰি লৈছো আৰু তোমালোকক কি লাগিব হিদিনা বাইদেৱে যদিও কৈছে মই এতিয়া তোমালোকৰ যেহেতু আজি প্ৰথম ক্লাছ গতিকে সূচীপত্ৰখন তোমালোকক মই প্ৰথমতে কৈ দিছো সাবা সূচীপত্ৰখন তোমালোকৰ ইউনিট কেটা ইয়াতে বিভাজন কৰি দিছে ফাৰ্স্ট ইউনিটত লাগিব নিৰ্বাচিত কবিতাসমূহ অথবা কবিতা কেইটামান দিছে তোমালোকৰ নাম ইয়াতে চাই লবা ছটা কবিতা দিছে প্ৰহ্লাদ চৰিত্ৰ হেম সৰস্বতীৰ শিৱৰ কৃষিকৰ্ম ৰাম সৰস্বতী প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামী পানেখৈ আনন্দ চন্দ্ৰ আগৰৱালা পছুৱাৰ ডাক প্ৰসন্নলাল চৌধুৰী আৰু সামুৰাই মহেন্দ্ৰ বৰা এই ছটা কবিতা তোমালোকক লাগিব ফাৰ্স্ট ইউনিটত সেকেন্ড ইউনিটৰ তোমালোকৰ লাগিব গদ্য আৰু গদ্য লাগিব তোমালোকক তিনিটা এই তিনিটা হৈছে শংকৰদেৱৰ বাল্যকাল গুৰুচৰিত কথাৰ পৰা দ্বিতীয়তে লাগিব ছাত্ৰ কৰ্তব্যৰ শিক্ষা কৃষ্ণকান্ত সন্দিকৈ তৃতীয়তে লাগিব অংকীয়া নাটৰ ৰস বিচাৰ ডক্টৰ সত্যনাৰায়ণ শৰ্মা গতিকে এই তিনিটা তোমালোকৰ গদ্য লাগিব আকৌ 3 নম্বৰ ইউনিটত তোমালোকক লাগিব ড্ৰামা অৰ্থাৎ নাটক লাগিব এখন নাটক লাগিব কিন্তু নাটকখন তোমালোকৰ এই কিতাপখনত নাই নাটকখন সৰু নাটক হয় সেইখনো তোমালোকে বিনামূলীয়াকৈ পাবা অৱশ্যে এতিয়া যেহেতু ক্লাছ হোৱাই নাই তোমালোকৰ বা ইয়াতে আমি এইখিনি টেক্সট কিনি পঢ়াই থাকিম নাটকখন যেতিয়া তোমালোকে কলেজত পোৱা তেতিয়ালৈকে সেইখন নিকিনিলে হ'ব এইখন কলেজতে পাই যাবা নাটকখন হৈছে টিকেন্দ্ৰজিৎ অতুল চন্দ্ৰ হাজৰিকা দেৱে লিখা এখন নাটক এখন লাগিব তোমালোক পঢ়িবলৈ আকৌ তোমালোকৰ ছুটি গল্পও লাগিব ছুটি গল্প লাগিব যীশু খ্ৰীষ্টৰ ছবি সৈয়দ আব্দুল মালিকৰ এই ছুটি গল্পটি আৰু দুটা ছুটি গল্প নেক্সট হৈছে ভ্ৰষ্টলগ্ন নিৰুপমা বৰগোহাঁই এই দুটা ছুটি গল্প লাগিব আৰু ইয়াৰ পিছত লাগিব সাহিত্য সমালোচনা তোমালোকক কবিতাৰ আলোচনা লাগিব আৰু নাটকৰ আলোচনা লাগিব ছন্দ লাগিব তোমালোকক ছন্দ কাক বোলে ছন্দ কি ছন্দ কেইটামানৰ নাম দিছে সেই ছন্দসমূহৰ বিষয়ে তোমালোকে জানিব লাগিব সূত্ৰবোৰ জানিব লাগিব ছন্দৰ গোটেই সকলোবোৰ সামৰি তোমালোকক ইয়াতে ছন্দৰ সংজ্ঞা লাগিব অক্ষৰ মাত্ৰা জ্যোতি পৰ্ব চৰণ স্তবক পদ বা পয়াৰ জুমুৰি কুহুমমালা দুলৰি ছবি লেছাৰী এইকেইটা ছন্দৰ বিষয়ে তোমালোকে জানিব লাগিব 7 নম্বৰ ইউনিটত তোমালোকক লাগিব অসমীয়া সাহিত্যৰ বুৰঞ্জী সাহিত্যৰ বুৰঞ্জী অসমীয়া সাহিত্যৰ বুৰঞ্জী ইয়াতে তোমালোকক চন ধৰি দিছে 1889 চনৰ পৰা 1940 চনৰ ভিতৰত যিখিনি সময় আমাৰ সেই সময়খিনিৰ সাহিত্যৰ বুৰঞ্জীখিনি লাগিব তোমালোকক ইয়াতে লাগিব গোটেইখিনি নালাগে তোমালোক কবিতা আৰু নাটকৰ পৰিচয়টোহে লাগিব বেলেগ নালাগে গতিকে তোমালোকৰ এইখিনি হৈছে এবাৰ পঢ়িবলগীয়া তোমালোকৰ নিৰ্বাচিত তোমালোকৰ পাঠ্যসূচী গতিকে এইখিনিতে তোমালোকৰ 1 নম্বৰ ধৰি দিয়া আছে ইয়াতে তোমালোকে কিতাপখনত ধুনিয়াকৈ লিখি দিয়া আছে তোমালোকে চালে গম পাবা ক'ত কিমান নম্বৰ ধৰি দিয়া আছে ফাৰ্স্ট ইউনিটত কিমান সেকেন্ড ইউনিটত কিমান নম্বৰবোৰ ধৰি দিয়া আছে তোমালোকে গমেই পাই যাবা চালে গতিকে এই কিতাপখনত তোমালোকৰ কিন্তু গোটেইবোৰ বস্তু নাই
কিতাপখনত টেক্সটখিনিহে আছে অৰ্থাৎ তোমালোকৰ এই কিতাপখনত পাবা কবিতা কেইটা পাবা গদ্যখিনি পাবা আৰু তোমালোকে ইয়াতে চুটি গল্প কেইটা পাবা গতিকে বাকিখিনি তোমালোকৰ সাহিত্য সমালোচনা ছন্দ এইবোৰ তোমালোকে কিতাপ নিকিনিলেও হ'ব আমি তোমালোকৰ যেতিয়া ক্লাছ আৰম্ভ হ'ব তেতিয়া তোমালোকৰ এইবোৰ আমি পঢ়াই দিম বা নিৰ্দিষ্ট সংজ্ঞাবোৰ দি দিম ছন্দৰ বা তোমালোকৰ যিখিনি সাহিত্য সমালোচনা সেই সাহিত্য সমালোচনাখিনিও আমি পঢ়াই দিম গতিকে তাৰ বাবে তোমালোকে এতিয়া টেক্সট তেনেকুৱা ধৰণৰ নাইও তোমালোকৰ টেক্সট গতিকে টেক্সট কিনিব নালাগে গতিকে তোমালোকৰ যিহেতু প্ৰথম দিনৰ ক্লাছ হৈ গৈছে ইতিমধ্যে বাইদেৱে কৰিছে তোমালোকক আমাৰ বিভাগৰ বাইদেৱে গতিকে বাইদেৱে কি পঢ়াইছে মই এতিয়ালৈকে গম পোৱা নাই তথাপিও তোমালোকক মই আজি গদ্যৰে এটা গদ্য পঢ়াই দিম বুলি ভাবিছো তোমালোকৰ গদ্য তিনিটা লাগে বাইদেৱে পঢ়াইছে যদিও মই গম পোৱা নাই কি পঢ়াইছে কিন্তু মই গদ্যখিনি আগতে পঢ়াই আহিছো আগৰ ক্লাছবোৰত গতিকে এইবাৰো গদ্যই পঢ়াম গদ্য আৰু চুটি গল্পখিনি ময়ে পঢ়াও তোমালোকক গতিকে গদ্য আৰম্ভ কৰিম তোমালোকৰ প্ৰথম গদ্যটো হৈছে তোমালোকৰ শংকৰদেৱৰ বাল্যকাল গুৰুচৰিত কথাৰ পৰা দিছে সেইটো তোমালোকে যদি কিতাপ আছে তোমালোকৰ এই গদ্যটো উলিয়াই লবা তোমালোকে তেতিয়া তোমালোকৰ সুবিধা হ'ব পঢ়াত আৰু এই গদ্যটো কৰ পৰা দিছে বুলি কৈছে কথা গুৰুচৰিতৰ পৰা দিছে আৰু ইয়াতে কি লিখা আছে শংকৰদেৱ হয় নহয় শংকৰদেৱৰ কথা লিখা আছে নিশ্চয় যেহেতু শংকৰদেৱৰ বাল্যকাল বুলি দিছে শংকৰদেৱ কোন আছিল প্ৰথমতে আহো আমি সেই কথালৈ জানানে তোমালোকে শংকৰদেৱ কোন আছিলে নিশ্চয় জানা হয় না নহয় তোমালোকে শংকৰদেৱ আমাৰ কি আছিলে ধৰ্মগুৰু আছিলে হয় নহয় এশৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক আছিলে শংকৰদেৱ গতিকে শংকৰদেৱৰ শিশুকালটো বাল্যকাল মানে তোমালোকে গম পাইছা শিশুকাল হয় নহয় তোমালোকো এতিয়া শিশু হৈহে আছা গতিকে শংকৰদেৱেনো শিশুকালত কি কৰিছিলে কোট আছিলে কেনেকে আছিলে কি কেনেকুৱা ধৰণৰ বদমাছিবোৰ কৰিছিলে তোমালোকেও কৰিছা বদমাছি ময়ো কৰি আহিছো বদমাছি হয় নহয় আমি কিন্তু আমাৰবোৰ মনত ৰখা মানুহ নাই শংকৰদেৱ যেহেতু ধৰ্মগুৰু গতিকে শংকৰদেৱৰ কথাবোৰ আমাৰ লিপিবদ্ধ হৈ আছে গতিকে আমি শংকৰদেৱৰ সেই বাল্যকালটো কেনেকুৱা আছিলে তেওঁৰ লগৰীয়াবোৰৰ নাম কি আছিলে তেওঁনো কি কি দুষ্টালি কৰিছিলে বা কি ভাল কাম কৰিছিলে সেই সকলোবোৰ আমি গম পাম কৰ পৰা তেওঁৰ কথাখিনি কত লিখা আছে এই যে তেওঁৰ বাল্যকালৰ বিষয়ে আমাক লিখা আছে বুলি কৈছে সেই বাল্যকালৰ বিষয়ে কত লিখা আছে ইয়াতে দি দিছে কথা গুৰুচৰিত এইখন এখন কি আমাৰ গুৰুচৰিত পুথি হয় নহয় গুৰুচৰিত পুথি আমাৰ গুৰুচৰিত পুথি কেতিয়া ৰচনা হৈছিলে তোমালোকক থুলমূলকৈ মই কৈ দিওঁ ইয়াতে যে কথা গুৰুচৰিত বা গুৰুচৰিত পুথি ৰচনা হৈছিলে আমাৰ গুৰু দুজনা শংকৰদেৱ আৰু মাধৱদেৱৰ মৃত্যুৰ পিছত আৰু তেওঁলোকৰ মৃত্যুৰ পিছত এই পুথিসমূহ কোনে লিখিছিলে বা এই পুথিসমূহৰ সৃষ্টি কিয় হ'ব লগা হ'ল সেইখিনিও তোমালোকক অকণমান মই কৈ দিওঁ যে এই পুথিসমূহৰ সৃষ্টি এই কাৰণে হ'ব লগা হ'ল কাৰণ যেতিয়া শংকৰদেৱ আৰু মাধৱদেৱৰ মৃত্যু হ'ল তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ শিষ্যবোৰ আছিলে শিষ্য প্ৰশিষ্য যেনেকে আজি তোমালোক মোৰ শিষ্য হয় নহয় তোমালোকো শিষ্য কিন্তু তোমালোকৰ আৰু ৩-৪ বছৰ আগৰ বা তাৰ আগৰ কিছুমান দাদা বাইদেউহঁতো মোৰ শিষ্য হয় নহয় গতিকে তেনেকে শংকৰদেৱ আৰু মাধৱদেৱৰো কি আছিলে শিষ্য আছিলে হয় নহয় ছাত্ৰ আছিলে সেই ছাত্ৰসকলে গুৰুৰ স্মৃতিত অৰ্থাৎ গুৰুৰ যেতিয়া মৃত্যু হৈছিলে গুৰুৰ মৃত্যুৰ পিছত গুৰু দুজনৰ স্মৃতি ৰাখিবলৈ কি কৰিছিলে প্ৰথমতে কিতাপ লিখা নাছিলে তেওঁলোকে প্ৰথমতে কি কৰিছিলে সত্ৰ নামঘৰ এইবোৰত তেওঁলোকে গুৰুচৰিত কি কৰিছিলে গুৰু দুজনাৰ চৰিত বৰ্ণনা কৰিছিলে অৰ্থাৎ ভাল গুণবোৰ তেওঁলোকৰ শিষ্যৰ আগত গাইছিলে যেনেকে ধৰা তোমালোক মোৰ শিষ্য তোমালোক আৰু পঢ়ি শুনি কি হবা তোমালোকো যদি শিক্ষক হোৱা তেতিয়া তোমালোকৰো শিষ্য থাকিব ঠিক তেনেকে তেওঁলোকে কি কৰিছিলে সেই শিষ্যসকলে তেওঁলোকৰ শিষ্যসকলৰ আগত নিজৰ গুৰুৰ গুণানুকীৰ্তনবোৰ কৰিছিলে গুণবোৰ গাইছিলে আৰু তেতিয়া গুৰুৱে কি যদি গুৰুক ভাল পোৱা যায় হয় নহয় গুৰুক যদি আমি কি কৰো গুৰুক ভালে পাওঁ ভক্তি কৰো হয় নহয় ভক্তি কৰো নে নাই তোমালোক যেনেকে মোৰ গুৰু হয় না মই যেনেকে তোমালোকৰ গুৰু মোৰো গুৰু আছে নাই গুৰুক ভক্তি কৰো আমি এতিয়াও আমাৰ ঘৰলৈ যদি আহে বাটত যদি দেখা পাওঁ আমি গুৰুসকলক কি কৰো নমস্কাৰটো দিওঁ মাতখাৰ লগাও নে নাই তোমালোকেও লগোৱা তেনেকে গতিকে ঠিক তেনেধৰণে সেই গুৰুসকলৰ অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱৰ কি কৰিছিলে গুণানুকীৰ্তন তেওঁলোকে নিজৰ শিষ্যসকলক আগত বৰ্ণনা কৰিছিলে যে আমাৰ গুৰুজনা এনেকুৱা আছিলে এনেকুৱা ভাল কাম কৰিছিলে এনেকুৱাবোৰ কাম তেওঁলোকে বীৰত্বৰে কৰিছিলে অমুক পুথি লিখিছিলে অমুক কাম কৰিছিলে গতিকে ঠিক তেনেধৰণে তেওঁলোকে গুণানুকীৰ্তন কৰি কি কৰিলে সেই চৰিত তোলা কথা বুলি কয় সেইটো যি চৰিত গাইছিলে গুণবোৰ গাইছিলে সেই চৰিত তোলা প্ৰথাৰ পৰাই পৰৱৰ্তী সময়ত গুৰুত চৰিত পুথিৰ সৃষ্টি হ'ল গতিকে চৰিত পুথিয়ে সেই চৰিত পুথিৰ পৰাই তোমালোকক কি কৰিছে
ইয়াতে এটা পাঠ তুলি দিছে বহুত ডাঙৰ কিতাপ সেইখন কিন্তু গোটেই কিতাপখন তোমালোকক দিয়া নাই ইয়াতে মাত্ৰ তোমালোকক এটা পাঠে তুলি দিছে ইয়াতে শংকৰদেৱৰ বাল্যকালৰ কিছু অংশ তোমালোকক তুলি দিছে যদি তোমালোকৰ কিতাপখন আছে তোমালোকে পাঠটিৰ পিছৰ ফালে চাবা টুকা বুলি লিখা আছে তাত অকমান তথ্য পাবা আৰু এই তথ্যখিনি তোমালোকে এই কাৰণে মনত ৰখাৰ প্ৰয়োজন বুলি ভাবো মই কাৰণ পৰীক্ষাত তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ কোৱেশ্যনত এই টুকাৰ পৰাও তোমালোকৰ প্ৰশ্ন আহে গতিকে চাবা কথাগুৰু চৰিত মধ্যযুগৰ অসমীয়া চৰিত সাহিত্যৰ ইতিহাসত কথাগুৰু চৰিতৰ এক বিশিষ্ট স্থান আছে অষ্টাদশ শতিকাত ৰচিত এইখন চৰিত পুথিত দুজন গুৰু শংকৰদেৱ আৰু মাধৱদেৱ দুজন ঠাকুৰদেৱ পুৰুষোত্তম আৰু চতুৰ্ভুজ 9 জন আটা আৰু 25 জন মহন্তৰ অনেক মহাপ্ৰাণ ব্যক্তিৰ জীৱন বৃত্ত আলোচিত হৈ আছে কেতিয়াবা তোমালোকৰ প্ৰশ্ন আহে গুৰু চৰিত পুথিত কাৰ চৰিত লিখা আছে তেতিয়া তোমালোকে এইখিনি কথা লিখিব লাগিব বুজি পাইছানে আৰু এইখন কেতিয়া ৰচনা হৈছিল অষ্টাদশ শতিকাত ৰচনা হৈছিল বহুতখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে এই দুটা শাৰীতে পাই গৈছা ধৰ্মীয় দিশত গুৰুত্ব দিলেও এইখন চৰিত পুথিয়ে সমকালীন সমাজ জীৱনৰ নানান চিত্ৰ জীৱন্ত ৰূপত তুলি ধৰিছে গদ্য ৰচনা স্বৰূপেও কথাগুৰু চৰিতৰ বিশেষ মূল্য আছে গ্ৰন্থখন বৰপেটা সত্ৰৰ পৰা ডক্টৰ বাণীকান্ত কাকতিয়ে উদ্ধাৰ কৰিছে গতিকে এই গ্ৰন্থখন ক'ত পাইছে নামনি অসমৰ এখন প্ৰসিদ্ধ সত্ৰ তোমালোকে জানা বৰপেটা সত্ৰ নাম শুনিছা নিশ্চয় সেই বৰপেটা সত্ৰত এই কিতাপখন গুৰু চৰিত পুথিখন উদ্ধাৰ কৰিছে ডক্টৰ বাণীকান্ত কাকতিয়ে ইয়াতে কুসুমদেৱ বুলি দিছে তোমালোকে পাঠটিত পাবা কুসুমদেৱ কোন তোমালোকৰ প্ৰশ্ন আহে কুসুমদেৱ শংকৰদেৱৰ পিতৃ তেওঁৰ সম্পূৰ্ণ নাম কুসুম্বৰ শিৰোমণি ভূঞা আহোমসকলে অসম অধিকাৰ কৰাৰ পূৰ্বে উজনিৰ উত্তৰ ভাগৰ 12টা খণ্ড কৰি সেইবোৰৰ একোজন অধিপতি হৈছিল সেইসকল 12 ভূঞা বোলা হৈছিল গতিকে আমাৰ শংকৰদেৱ কোন বংশৰ লোক কেতিয়াবা তোমালোকৰ প্ৰশ্ন তেনেকৈও আহে তেতিয়া তোমালোকে কি লিখিবা 12 ভূঞা বংশৰ লোক বুলি লিখিবা দেই ইয়াতে দিছে গতিকে 12 ভূঞা বোলা হৈছিল কুসুম্বৰ ভূঞা সেই 12 ভূঞা বংশৰ লোক গতিকে শংকৰদেৱৰ দেউতাক যেহেতু সেই বংশৰ লোক গতিকে শংকৰদেৱো সেই বংশৰে জন্মসূত্ৰে গতিকে কুসুম্বৰ ভূঞা যেহেতু 12 ভূঞা আমাৰ শংকৰদেৱো 12 ভূঞা বংশৰ লোক আছিলে আৰু ইয়াতে দিছে হৰিশ্চন্দ্ৰ উপাখ্যান এইখন কি তোমালোকৰ কোৱেশ্যন একদম আহে আৰু মনত ৰাখিব লগা কথা তোমালোকে এইটো হৰিশ্চন্দ্ৰ উপাখ্যান আছে শংকৰদেৱৰ বিৰচিত প্ৰথম গ্ৰন্থ এইখনে প্ৰথম গ্ৰন্থ তেখেতে প্ৰথম লিখা কাব্য গ্ৰন্থখন হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান আৰু ইয়াতে লগাই দি হৰিশ্চন্দ্ৰ উপাখ্যান বুলি দিছে হৰিশ্চন্দ্ৰ উপাখ্যান দুইটা লগাই দি হৰিশ্চন্দ্ৰ উপাখ্যান কৰি দিছে মাৰ্কণ্ডেয় পুৰাণৰ 7ম আৰু 8ম অধ্যায়ৰ আধাৰত ৰচিত এই গ্ৰন্থত বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে কবিৰ মৌলিকতাৰ পৰিচয় কাব্যখনত ফুটি উঠিছে অৰ্থাৎ ইয়াতে কি আছে আমি কি গম পাওঁ যে শংকৰদেৱে যেহেতু আমাৰ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে গতিকে তেওঁ বিষ্ণুক শ্ৰেষ্ঠ দেৱ বুলি কৈছিলে হয় না শ্ৰীকৃষ্ণক শ্ৰেষ্ঠ বুলি কৈছিলে গতিকে এই গ্ৰন্থখনতো তেওঁ বিষ্ণুৰ মাহাত্ম্য প্ৰকাশ কৰিছে হৰিশ্চন্দ্ৰ উপাখ্যান এইখনৰ বিষয়ে তোমালোকে বিশেষ জানিব নালাগে এইখিনি জানিলেই হ'ল তোমালোকৰ হৰিশ্চন্দ্ৰ উপাখ্যান কোনে লিখিছিলে বা এইখন শংকৰদেৱৰ কিমান নম্বৰ গ্ৰন্থ ইয়াত কি লিখা আছে এইখিনি কথা ইয়াতে আছে গতিকে তোমালোকে চাই লবা এতিয়া আহো আমি তোমালোকৰ মূল পাঠলে মূল পাঠতনো কি আছে দেই চাবা তোমালোকে মূল পাঠটি শংকৰদেৱৰ বাল্যকাল কথাগুৰু চৰিতৰ পৰা পাছে মহাপুৰুষ নিতে নিতে বাঢ়ি যৌৱন হৈ আহিছে ইয়াতে অকমান বেলেগ যেন লাগিছে নে তোমালোকৰ কেনেকৈ আৰম্ভ হৈছে পাছে হয় নহয় আমি এনে কথা ক'লে পাছে আমি তেনেকৈ কওঁ নেকি নকওঁ হয় নহয় নকওঁ কাৰণ আমাৰ বৰ্তমান অসমীয়া ভাষাটো কি হৈছে বৰ্তমান আমাৰ যেটো চলি আছে সেই ভাষাটোহে আমি সাহিত্যটো ব্যৱহাৰ কৰো লিখিত ভাষা হিচাপে হয় না কথিত ভাষাটো কিন্তু তেতিয়াৰ লিখিত আৰু কথিত ৰূপবোৰ এনেকুৱাই আছিল গতিকে এইটো এটা বৈশিষ্ট্য কথাগুৰু চৰিতৰ ভাষাৰ তাত পাছেৰেও আৰম্ভ হয় বাক্য আৰুৰেও আৰম্ভ হয় কিন্তু আমি আৰুৰে কেতিয়াও বাক্য আৰম্ভ নকৰো আৰুটো আমি সংযোগ কৰাৰ বাবেহে দুটা বাক্য সংযোগ কৰাৰ বাবেহে আমি আৰুটো ব্যৱহাৰ কৰো কিন্তু আমাৰ চৰিত পুথিৰ এইটো এটা বৈশিষ্ট্য তোমালোকে মনত ৰাখিবা পাছে আৰু আদি শব্দৰে কি হয় বাক্যবোৰ আৰম্ভ হয় সেই কাৰণে ইয়াতে কি হৈছে পাছেৰে আৰম্ভ হৈছে কি কৈছে যে শংকৰদেৱে সদায় সদায় নিতে নিতে মানে কি সদায় সদায় বাঢ়ি আহিছে আৰু বাঢ়ি কি কৰিছে যৌৱনত ভৰি দিছে তোমালোকেও কি কৰিছা এতিয়া শিশুকাল পাৰ হৈ আহিছা যৌৱনত ভৰি দিছা তোমালোকে সেই তেনেকে আমাৰ শংকৰদেৱ যৌৱন কালত ভৰি দিছে বুলি কৈছে শিশুকালৰ পৰা তেওঁৰ সমনীয়া কেইজনৰ নাম দিছে চাবা সমনীয়া জয়ৰাম বিতুপন চান্দ তিতাৰাম ভিকুৰী কেতাই সনাতন হৰিবৰ শতানন্দ ৰাম 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 ৰায় এই
12 ভূঞাৰ শিশু হবকে মুখকৈ আনো হব অসংখ্য বৃন্দাবনত যি লীলা কৃষ্ণদেৱে সেই ৰূপে গুৰুজনেও কৰিব ধৰিলে গতিকে ইয়াতে কি কৰিছে শংকৰদেৱৰ একদম বেষ্ট ফ্ৰেণ্ড বোৰৰ নাম দিছে তোমালোকৰো বেষ্ট ফ্ৰেণ্ড আছে নহয় আছে নে নাই তোমালোকৰ বেষ্ট ফ্ৰেণ্ড এতিয়াই যদি মই তোমালোকৰ ক্লাছত পঢ়ালো হয় তেতিয়া তোমালোকে কৈ দিলা হয় মোৰ অমুক বেষ্ট ফ্ৰেণ্ড হয় না মই কোৱাৰ লগে লগে কিন্তু আমাৰ শংকৰদেৱৰ ইয়াতে কি কৈছে বেষ্ট ফ্ৰেণ্ড কেইজনৰ একেবাৰে যি কেইজন ভাল বন্ধু আছিলে ভাল বন্ধুৱে নহয় সেই ভাল বন্ধু কেইজনৰ নাম দিছে আৰু সেই গোটেই তোমালোকে নামখিনি মনত ৰাখিবা দেই তোমালোকৰ নামবোৰো আহে কেতিয়াবা দেই শংকৰদেৱৰ 3জন বা 4জন বন্ধুৰ নাম লিখা তেতিয়া নামবোৰ মনত দিব লাগিব নিজৰ নিজৰ বেষ্ট ফ্ৰেণ্ডৰ নাম দিলে নহব আকৌ তাত হয় না শংকৰদেৱৰ নামখিনিহে দিব লাগিব বন্ধুৰ গতিকে এই নাম তোমালোকে মনত ৰাখিবা 4-5টা মনত ৰাখিলেও হ'ব গতিকে সেইখিনি কি কৰিছে সেই সকলোবোৰৰ লগত লগ হৈ শংকৰদেৱে কি কৰিছে আমাৰ শ্ৰীকৃষ্ণৰ কথা তোমালোকে জানা শ্ৰীকৃষ্ণ কি কৰিছিলে বৃন্দাবনত হয় নহয় বৃন্দাবনত গৰু চৰাবলৈ গৈছিলে লগৰ বন্ধুসকলৰ লগত সেইবোৰ আমি জানো ঠিক তেনেধৰণে শংকৰদেৱেও শ্ৰীকৃষ্ণৰ নিচিনাই কি কৰিছে লগৰ সমনীয়া সকলৰ লগত লগ হৈ বিভিন্ন ধৰণে খেল কৰিছিলে খেলা খেলিছিলে গৰু চৰাবলৈ গৈছিলে বননিলৈ গৈছিলে সেইবোৰ কৰিছিলে বুলি কৈছে ইয়াতে আৰু আকৌ মই কৈছিলো নহয় আৰুৰেও আৰম্ভ হয় এইটো বাক্য আৰুৰে আৰম্ভ হৈছে আৰু অষ্টমাখে উখা লয়তে সব শিশুৰে কথা বান্ধি কশ্যপ ধৰি আনিলে বুৰ মাৰি ব্ৰহ্মপুত্ৰৰ একদণ্ডে কি কাম কৰিছিলে শংকৰদেৱে এতিয়া এটা কি অষ্টমাখে উখা লয়তে গোটেই শিশুবোৰৰ লগত লগ হৈ যেহেতু গোটেই সমনীয়া হয় নহয় গোটেইবোৰ সমনীয়া আৰু কি কৰিছিলে যে তেওঁ সেই বাৰিষা কালত চেলেঞ্জ লাগে না নাই তোমালোকৰো ভাল কামত চেলেঞ্জ লাগিব বেয়া কামত চেলেঞ্জ নালাগিবা দেই শংকৰদেৱৰ এইখিনি পঢ়া শক্তি আছিলে হয় নহয় সেইকাৰণে তেওঁ চেলেঞ্জ দিছিলে আৰু গোটেইখিনি শিশুৰ লগত লগ হৈ কি কৰিছিলে ব্ৰহ্মপুত্ৰত 1 মিনিট এক দণ্ড পলত 1 মিনিটো নহয় দণ্ড মিনিটতকেও কম এক দণ্ড সময়ত তেওঁ কি কৰিছিলে ব্ৰহ্মপুত্ৰত ডুব মাৰিছিলে আৰু ডুব মাৰি কি কৰিছিলে কশ্যপ মানে কি কাছ ধৰি আনিছিলে এক দণ্ড সময়ত ব্ৰহ্মপুত্ৰত ডুব মাৰি কাছ এটা ধৰি আনিছিলে ৰায় বনগয়া কান্দিছিল নলাবৰ দেখি কিবা হল বুলি তেওঁৰ বন্ধু এজন ৰায় বনগয়া সেইজনে কি কৰিছিলে কান্দিছিলে এই ইমান ডাঙৰ ব্ৰহ্মপুত্ৰৰ কথাটো জানাই তোমালোকে দেখিছা ব্ৰহ্মপুত্ৰ ইমান বিশাল সেই ব্ৰহ্মপুত্ৰত ডুব মাৰিছে ভয় লাগিছে ইছৰাম আমি চেলেঞ্জ লগালো এতিয়া যদি সি নোলায় হ্যাঁ নহয় ভয় লাগি গৈছে আৰু কান্দিবলৈ ধৰিছিলে কিন্তু কি হল ৰাম গুৰুৱে একেদিনে জন্ম 5 বৰ্ষ আগ বুলিও কয় আৰু কিন্তু তেওঁ ওলালে আৰু এটা কাছ ধৰি আনিলে আৰু ইয়াতে দিছে ৰাম গুৰু একদিনে জন্ম ৰাম যিজন তেওঁৰ বন্ধু আছিলে সেইজন একেলগে শংকৰদেৱৰ লগত একেদিনাখনেই জন্ম হৈছিলে আৰু 5 বৰ্ষ আগ বুলিও কয় আৰু কিছু মানে 5 বছৰ ডাঙৰ বুলিও কয় গতিকে তোমালোকৰ এইখিনি আছিলে শংকৰদেৱৰ সমনীয়া কেইজনৰ নাম আৰু সমনীয়াৰ লগত কৰা প্ৰথমটো ধেমালি বিৱৰণ দিছে বহুত কৰিছিলে তেওঁ ধেমালি কি কৰিছিলে সেইখিনি আমি পৰৱৰ্তী একেলগে গম পাই যাম গোটেই পাঠটোত আমি পঢ়িলে লাহে লাহে গম পাই যাম গতিকে তেওঁৰ বন্ধু কেইজনৰ নাম পালো আমি ইয়াতে কথাগুৰু চৰিত কি গম পালো ইয়াৰ পিছত কুহুমদেৱ কোন গম পালো হয় নহয় শংকৰদেৱৰ প্ৰথম পুথিখনৰ নাম কি গম পালো গতিকে এইখিনি আজি আমি প্ৰথম তোমালোকৰ পাঠটিত প্ৰথম ক্লাছটিত আজি এইখিনি কলো যেহেতু তোমালোকৰ আমি মুখামুখি হোৱা নাই তোমালোকেও জানা যে বৰ্তমানৰ পৰিস্থিতিটো বহুত বেয়াৰ ফালে ঢাল খাইছে সেইকাৰণে আমাৰ সকলোবোৰ বন্ধ হৈ আছে শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি সকলোবোৰ আৰু তোমালোকৰ লগত আমি আনুষ্ঠানিকভাৱে আগৰ নিচিনাকৈ কলেজ বা স্কুলত গৈ ক্লাছ কৰিব পৰা নাই যেহেতু অনলাইন ক্লাছবোৰ দিছে কিন্তু এইটো এটা অসুবিধা যে যদি তোমালোকৰ 45 মিনিট মই অনলাইন ক্লাছ ইয়াতে ভিডিঅটো দি দিও তোমালোকক ভিডিঅটো দি দিলে তোমালোকে ডাউনলোড কৰাৰ অসুবিধা হ'ব আৰু মোৰ পৰাও নেযাব বস্তুটো তোমালোকৰ আমি লাইভ ভিডিঅ কৰিম মাজে আৰু মাজে আমি ভিডিঅ এনেকে আপলোডো কৰিম মই আগতে বনাই লৈ তোমালোকক এনেকে আপলোডো কৰিম গতিকে বেছি সময় যদি 45 মিনিট একেৰাহে লৈ দিও তোমালোকৰ ডাটাবোৰ শেষ হৈ যাব সেইটো এটা প্ৰথম কথা আৰু মোৰ পৰা যাওতেও বহুত সময় লাগিব 45 মিনিট আৰু 45 মিনিটৰ ভিডিঅ এটা একেৰাহে কৰাটো অসুবিধা মই এটা ট্ৰাই দিছিলো যোৱাকালি তোমালোকৰ এমআইএল ক্লাছত কিন্তু মই নোৱাৰিলো ভাগ হৈ আহিছে 3-4 ভাগ হৈ আহিছে গতিকে যিয়ে হওক তোমালোকৰ এই ক্লাছটো মই আজি ইমানতে সামৰিলো আৰু পৰৱৰ্তী সময়ত তোমালোকৰ ক্লাছবোৰ মই এনেকে লৈ থাকিম অনলাইন ক্লাছ যেতিয়ালৈকে আমি একেলগে লগ হ'বলৈ নাপাও এটা শ্ৰেণী কথাত এনেকে লৈ থাকিম আৰু তোমালোকে ক্লাছবোৰৰ অন্তত তোমালোককটো জনোৱাই হৈছে ইতিমধ্যে ক্লাছ কৰিছাও তোমালোকৰ ফিডবেক ফৰ্মবোৰ আছে তাত টিচাৰৰ নাম দি দিবা মোৰ নামটো জানা নে নাই তোমালোকে এমএলত গম পাইছা তোমালোকে
সিদিনা যদি মিটিঙত আছে তেতিয়াও গম পাইছা ৰিজুমণি দাস আৰু আজি পাঠটোৰ নাম লিখিবা তাত যি যি ইনষ্ট্ৰাকচন দিয়া আছে অসমীয়াটো আছে ইংৰাজীটো আছে যদি বুজি নোপোৱা কাৰোবাক ডাঙৰকো সুধি লবা বা আমাক সুধিলেও হ'ব গ্ৰুপত তোমালোকে বুজি নাপালে তোমালোকে সেইটো কাম কৰিবা নিশ্চয় আৰু ক্লাছটো কেনেকুৱা পালে জনাবা না ভাল পালেও জনাবা বেয়া পালেও জনাবা দে তোমালোকে আৰু তোমালোকক এনেকে পৰৱৰ্তী সময়ত ক্লাছবোৰ আমি শ্ৰেণীবোৰ কন্টিনিউ কৰি থাকিম ঠিক আছে ধন্যবাদ